হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে। মোৰ খবৰো ভালেই। আৰু ইয়াৰ লগত দেখিছেই আলহী নহয় বাৰু, ঘৰৰে হয়। দাদা বৌহঁত আছেহি ঘৰত, আৰু আমি এতিয়া অকণমান ফুৰিবলৈ যাবলৈ ওলাইছোঁ, মানে শিৱসাগৰ টাউনৰ ফালে। দেখাই থাকিম, চাই থাকিবচোন ভিডিঅ'টো। আৰু দেখিছে সদায় হোৱাৰ নিচিনাকৈ ক'ৰবালৈ ওলাই ৰৈ মেলি থাকোঁতে কেতিয়াও গাড়ী নাপায়। ফাইনেলি ৰৈ বেটেৰী এখন পালোঁ, আৰু আমি বৌ আৰু মই আছোঁ, লগতে গাঁৱৰ নবৌ আৰু ভণ্টি, আৰু গৈ আছোঁ আমাৰ গাঁৱৰ ৰাস্তাৰেদি। মানে টাউন পোৱাগৈ নাই, অলপ টাইম লাগিব। আৰু এতিয়া পালোহি শিৱসাগৰ বৰপুখুৰী পাৰ। সকলোৱে চিনি পাই চাগে, ব'লক দেখাই থাকিম। আৰু বৰপুখুৰীৰ পাৰতে মানে পাৰলৈকে আমি আহিছোঁ। ছোৱালীকেইজনীক লৈ আহিছোঁ এখন পাৰ্কলৈ, মানে অকণমান সময় সিহঁতি খেলিব। এইফালে দেখিছেনে, শিৱসাগৰ বৰপুখুৰী পাৰতে লাগি আছে তাই যাদুঘৰ। আপোনালোকে আহিছেনে বাৰু? আৰু ফাইনেলি আমি পালোহি, মানে নামিলোহি। পুখুৰী পাৰতে আছে পাৰ্কখন, কৈছোঁৱে আনন্দৰাম বৰুৱা উদ্যান। দেখিছেনে? সোমাই যাওঁ ব'লক তেন্তে। আৰু এয়া সোমাই আহিলোঁ, ইহঁতৰ উৎপাত ষ্টাৰ্ট হৈ গ'ল, আৰু ময়ো পাছে পাছে আহি আছোঁ। বহুত ফূৰ্তি। আৰু বাইক ভনীকে একেলগে, যিহেতু দুদিনমান সময়হে পায়, বহুত দিনৰ মূৰত ঘৰলৈ আহে। এইফালে আমাৰ বাইদেউ তলত আছে, আৰু ভিউটো চাওকচোন, ইমান ধুনীয়া লাগিছে। আবেলিৰ সময়, আৰু আমি ঘৰৰ পৰা ওলাই আহিছিলোঁ আপোনাৰ প্ৰায় 4টামান বাজিলে। আৰু এইফালে এইখন হৈ গ'ল আপোনাৰ অভাৰ ব্ৰিজ বুলিয়ে ক'ব লাগিব। এইটো দেখিছেনে, ট্ৰেইনৰ ৰাস্তা। আমি সেইখন সৌফালে আহি আছে ট্ৰেইন মানে আপোনালোকে সঁচা ট্ৰেইন বুলি নাভাবিব আকৌ দেই। সেইখন সঁচা ট্ৰেইন নহয়, মানে অকণমানি ল'ৰা ছোৱালীৰ কাৰণে এই পাৰ্কৰ ভিতৰতে আছে। অকণমানি বুলি নহয় বাৰু, আমি ডাঙৰবিলাকেও উঠোঁ, প্ৰায় অহা হয় ইয়ালৈ। উঠিম, চাই থাকিব, আমিও উঠিম। এতিয়া ট্ৰেইনখন ৰ'লেহে যিহেতু উঠিব পাৰিম। অপেক্ষা কৰিব লাগিব, নহয় জানো? ষ্টেচনত গৈহে ট্ৰেইন ৰ'ব। আৰু ব'লক তেন্তে। আৰু শিৱসাগৰৰ সকলক কৈছোঁ, আৰু কোনোবাই যদি ফুৰিবলৈ আহে দেন ইয়াত সোমাব পাৰিব। মই দেখাই দিছোঁ পৰিৱেশটো, ভাল লাগে। মানে আমি যিহেতু অকণমান দেৰিকৈ গৈছিলোঁ, সকলোবিলাক দেখুৱাব নোৱাৰিলোঁ, দেৰিও হৈছে। আপোনালোকে আহিব পাৰে, ভাল লাগে বহুত। ফাইনেলি আমি উঠিলোঁ, আৰু উঠিছোঁ। আমাৰ মানে বড়ো পূৰা ফূৰ্তি হাঁহিছে, দেখিছেনে? এইফালে মানুহ আছে আগত, আমি একেবাৰে লাষ্টৰ ডবা বুলিয়ে কৈছোঁ। আৰু ট্ৰেইন চলা নাই, ৰৈ আছে। চলালে অপেক্ষা কৰিব লাগিব। আৰু এইফালে চিনি পাইছেনে বাৰু মই কি দেখাই আছোঁ? পুখুৰী পাৰতে যিহেতু আমাৰ শিৱদৌলজন আছে, সেইফালে আপোনালোকৰ পাছত দেখিবলৈ পাব ভালকৈ। বৰ্তমান মই অকণমানকৈ দেখুৱাই দিছোঁ, চাই থাকক ভিডিঅ'টো। ট্ৰেইন জাৰ্ণি কৰি এনেও ভাল লাগে, আৰু এনেকুৱা ট্ৰেইন হ'লেতো আৰু ভাল লাগে, নহয় জানো? কিন্তু বেছি সময় উঠিব নিদিয়ে বাৰু, অকণমান সময় পিছতে নামিবই লাগিব। 2 ৰাউণ্ড মানে ঘূৰে। আৰু এইফালে কাষতে লাগি আছে এখন ৰেষ্টুৰেণ্ট, মানে। আৰু এইফালে আণ্ডাৰগ্ৰাউণ্ডত সোমাই গ'লোঁ, দেখিছেনে? আন্ধাৰ পূৰা। আৰু অকণমানি ট্ৰেইনখনত উঠিবলৈ পাই ছোৱালীকেইজনীৰ বহুত ফূৰ্তি, লগতে আমিও ভালেই পাইছোঁ বাৰু। ইফালে বৰপুখুৰীৰ পাৰ, আৰু পাৰ্কখনৰ লগতে এইটো চাইডে লাগি আছে যমুনাখন।
আৰু এইফালে আছে দেখিছেনে, এইটো কোনে চিনি পাইছে বাৰু কি হয়? এইটো হ'ল জিম চেণ্টাৰ, অকণমানি আৰু আমি তাত বাৰু আমি সোমোৱা নাই। ফাইনেলি আমি আহি আকৌ অভাৰব্ৰিজ পালোহি আৰু অলপ আগতে পাই যাম ষ্টেচন। তো নামি লওঁ, চাই থাকক আমাৰ মিনি ট্ৰেইনখনৰ পৰা। আৰু এইফালে যিহেতু পূজা পাইছেহি, বেলুন চেলুন আৰু ওলাইছে আৰু নহয় জানো পূজাৰ বস্তু। আৰু নামি লওঁ দেই আমি ট্ৰেইনৰ পৰা, বহুত উঠিলোঁ আৰু। আৰু এতিয়া আমি যাওঁগৈ বুলি ভাবিছিলোঁ, কিন্তু নাই, ইহঁতে নাযায়। উৎপাতবিলাক দেখিছেনে, ইয়াত সোমালে ওলাবলৈ মনো নাই। সৰু হয় বাৰু, সৰু ল'ৰা ছোৱালী তেনেকুৱাই, কিন্তু আমাৰ টাইমটো হৈ গ'ল তথাপিতো। আৰু সিহঁতে জোলনা খেলিম বুলি কৈছে, অকণমান খেলাই আৰু তাৰপিছতে যাব লাগিব টাউন। জোলনা ইহঁতে নহয় বাৰু, চাই থাকিব। দেখিছেনে, অকণমানি নহয় বাৰু। মই সুবিধা পাই ময়ো এপাক ঝুলি ল'লোঁ আৰু। আপোনালোকে কোনেও নাহাঁহিব, মানে মোৰো ভাল লাগে এনেকৈ। আৰু ইয়াতো এপাক উঠাই দিওঁ, তাৰপিছত আৰু আমি ঘৰলৈ গৈ থাকিম চাই। আৰু এইফালে আবেলি সময়তে আহিছিলোঁ, সন্ধিয়া সময় হ'ল আৰু সন্ধিয়া সময়ত কিমান ধুনীয়া লাগিছে চাওকচোন বৰপুখুৰীৰ পাৰত। তেনেকৈ অহা নহয় বাৰু, দিনতহে অহা হয়, কিন্তু আজি বৰ ধুনীয়া সময়টো মিলি গ'ল। তাকে আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এইফালে পুখুৰীৰ পাৰতে দৌলজনাও আছে, মানে মনটোৱে ভাল লাগি গৈছে আৰু। আকৌ আমি আহি আছোঁ পুখুৰীৰ পাৰে। আৰু এতিয়া ওচৰৰ পৰা আপোনালোকক দেখাম শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌল একেলগে যিহেতু আছে, সকলোবিলাক ওচৰৰ পৰা দেখিছেনে। এই সময়কণত মানে বেছি ভাল লাগে, যিহেতু লাইটিংবিলাক হৈ যায়, দেখিছেনে কালাৰটোৱে বেলেগ, সম্পূৰ্ণ চেঞ্জ। দিনৰ এটা বেলেগ পৰিৱেশ আৰু ৰাতি। এইফালে আমি পাৰ আহিলোঁ দেৱীদৌল, আৰু ইজনা হৈ গ'ল শিৱদৌল। আৰু অলপ আগত গৈ পাম, এয়া দেখিছেনে বিষ্ণুদৌল। আমি আহি থকাই হয় বাৰু, আজি সোমাই নাযাওঁ। আৰু এক ৰাউণ্ড এনেকৈ ৰাউণ্ডকৈ ঘূৰি পেলাই পামগৈ দৌলৰ সন্মুখ, মানে টাউনলৈ গৈ আছোঁ বুলিতো কৈছিলোঁ, বজাৰ কেইটামান আছে। আৰু এইফালে পূৰা এক ৰাউণ্ড ঘূৰি দেখিছেনে, ঘূৰি পাই যাম দৌলৰ ফ্ৰণ্ট, মানে সেইটো চাইডেদি সোমাব লাগিব। আপোনালোকে অহাবিলাকেতো জানেই, নহাবিলাকৰ কাৰণে মই কথাবিলাক কৈ দিছোঁ দেই। আৰু এয়া আহি পাই গ'লোহি, সকলোৱে শুনিছে দলমুখ চাৰিআলি। এইটোৱে হ'ল শিৱসাগৰৰ দলমুখ চাৰিআলি। আৰু ইফালে অকণমান আপোনালোকক দেখাই দিছোঁ আৰু পৰিৱেশবিলাক, সকলোৱেতো নাজানে, মানে সকলোৱেতো দেখা নাই, সেইটো কাৰণে অকণমান দেখুৱাই দিছোঁ আমাৰ শিৱসাগৰ টাউনৰ পৰিৱেশটো। তো চাই থাককচোন আপোনালোকে ভিডিঅ'টো। আৰু এইটো মই বজাৰ, এইফালে হৈ গ'ল
ফাষ্ট ফুড আৰু আহি আছোঁ টাউনত ঘূৰি ফুৰিলে টাউনতো অকল ঘূৰি ফুৰিলে নহ'ব নহয় জানো পইচা নহ'লেতো নহ'ব সেইটো কাৰণে এয়া দুটকামান পইচা উলিয়াই ল'লোঁ আৰু আহিছোঁ যেতিয়া কিবা এটা খোৱাটোতো মেইন নহয় জানো ঘৰত লাগিলে যিমানেই যি খোৱা নহয় বাহিৰত আহিলে বিশেষকৈ ফাষ্ট ফুড সকলোৱে চাগে ভাল পায় মানে খোৱাটো ইমান ভাল নহয় তথাপিতো সকলোৱে খায় আমিও খাই ল'লোঁ মই চাওমিন খালোঁ আৰু এয়া বৌয়ে খাইছে ফ্ৰাইড ৰাইচ আৰু ছোৱালীকেইজনীও খাইছে এইপিনে দেখিছেনে ফাইনেলি খাই বৈ মেলি আমি ঘৰলৈ বুলি আকৌ বেটেৰীত উঠিলোঁ তো ব'লক ঘৰলৈ গৈ থাকোঁ তো খাই মেলি ঘৰ আহি আছোঁ আৰু টাউনৰ পৰা ঘৰলৈ প্ৰায় 20 মিনিটতকৈ অকণমান বেছি লাগিব আৰু ঘৰ পামগৈ আৰু আজি ভিডিঅ'ত বিশেষ একো নাই ইমানেই আছিল আৰু আজি ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই